নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, আপোনালোকে শেষলৈকে চাব। আৰু এফালে মই এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ, মানে মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মাহীহঁতৰ ঘৰলৈ হ'ল আজি 2 বছৰ 1.5 বছৰে হ'ল যোৱাই নাই, সেয়েহে আজি ওলাইছোঁ। আৰু বহুত দিনৰ মূৰত মাহঁতি তাতে গৈ আছেগৈ, মা আৰু ভাইটি। এয়া এতিয়া আহি মৰাণ পালোহি। মৰাণৰ পৰা এতিয়া শিৱসাগৰলৈ যোৱা বাছত উঠিবলৈ গৈ আছোঁ। কিবা কেইটামান বস্তু লৈ পিনে এতিয়া বাছত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু ধুনীয়াকৈ আহি এতিয়া শিৱসাগৰ পালোহি। আৰু এতিয়া টেম্পুত উঠি মাহীহঁতৰ ঘৰলৈ যাম। মাহীহঁতৰ ঘৰ জয়ানগৰতে আছে। টেম্পুখন যাবলৈ সময় নাই হোৱাৰ বাবে বাহিৰতে অলপ দেৰি বহি আছোঁ। আৰু গৰম উঠিছে বহুত, বাহিৰত অলপ ঠাণ্ডা বতাহ মাৰি আছে, সেয়েহে বাহিৰতে বহি আছোঁ। তাৰপিছত এইফালে হ'ল আৰু যাবলৈ গৈ আছোঁ আৰু পামগৈ আৰু অলপ দেৰি পাছত। টাউনৰ পৰা বেছি দূৰ নহয় জয়ানগৰ। আহি এতিয়া পালোহি জয়ানগৰ। এইফালে গলিটো দি এতিয়া গৈ আছোঁ আৰু মাহীহঁতৰ বেছি দূৰ নহয়, ইয়াৰ পৰা অলপ দূৰ গ'লেই পামগৈ আৰু মাহীহঁতৰ ঘৰ। আগতে গৰম বন্ধ বা ঠাণ্ডা বন্ধ দিলে চিধাই আৰু মাহীহঁতৰ ঘৰলৈ গুচি আহোঁ। ইয়াত থাকি মোৰ এনেই কিবা এটা ভাল লাগে জেগাডোখৰ, সেয়েহে একদম বন্ধ দিলে চিধাই আৰু মাহী ঘৰ আহি যাওঁ। কেতিয়াবা মামাহঁতৰ ঘৰলৈ যাওঁ, কেতিয়াবা মাহীহঁতৰ ঘৰলৈ যাওঁ, প্ৰায় বেছি মাহীহঁতৰ ঘৰলৈকে অহা হয়। আৰু ফাইনেলি এতিয়া পালোহি আৰু গৰমত ভাগৰে জুগৰে আহি পালোহি। বহুত দিনৰ মূৰত অহাৰ বাবে এহেঁতি পোৱালীকেইটাই চাব দেই, একদম দৌৰি মেলি আহিছে। আৰু বহুত দিনৰ মূৰত অহাৰ কাৰণে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে আৰু মোক দেখি পিনে। এয়াই আৰু সৰু সৰু ফূৰ্তি সুখবিলাক, হেঁপাহবিলাক আৰু এহেঁতৰ পোৱালীবিলাকৰ, সেইবাবে থাকিও ভাল লাগে, আহিও ভাল লাগে। আহি এতিয়া অলপ দেৰি জিৰাই মেলি ভাত পানী খাই গধূলি সময়ত এফালে যাবলৈ হ'লেই নহয়। এফালে মানে আমাৰ মাহী ছোৱালীজনীয়ে নাট এখন কৰিছে নাট্য মন্দিৰত শিৱসাগৰৰ কালিয়া দমন, সেই তালৈ যাবলৈ এইফালে ৰেডি হৈছোঁ। আৰু প্ৰথমতে তাই ৰেডি কৰাই ল'ব, এয়া মামা ছোৱালী ভণ্টিয়ে হয় আৰু তাই মেকআপ চেকআপ কৰি মেলি দিব। তাৰপিছত আমি গোটেইখিনি ওলাম আৰু লাহেকৈ। তাই আগতে ৰেডি হৈ লওক, তাৰপিছত আমি আৰু ওলাম। মেকআপ আৰ্টিষ্ট এয়া বস্তু অঁ এইটো ডেমো 1,50,000 এয়া মেকআপ ষ্টাৰ্ট কৰিছে। আৰু প্ৰথমে আইকেইটা কৰি লৈছে আই মেকআপটো, তাৰপাছতে বাকী ফেচৰ মেকআপটো কৰিব, তাৰপিছত ড্ৰেছ পিন্ধাব। এয়া মাহীয়ে পায়স অলপ বনাইছিলে যোৱাৰ আগত খাই যাবলৈ। তাই বাৰু আজি কৃষ্ণৰ পাৰ্টটো লোৱাৰ বাবে ব্ৰততে আছে। ৰুটি বইল দাইল তাই খাইছে আৰু আমি সকলোৱে বইল ভাতে খালোঁ। আৰু এতিয়া যোৱাৰ আগত পায়স অকণমান খাই লৈছোঁ সকলোৱে। তাই মুখৰ মেকআপটো কৰি হ'লেই, এতিয়া ড্ৰেছ পিন্ধাই দিছে মাকে। প্ৰথমতে মা, মাহী আৰু পোৱালীকেইটা যাব, তাৰপাছত আমি দুজনী যাম ওলাই মেলি। আমি ওলোৱা নাই, তাহাঁতি যোৱাৰ পাছতে ওলাম। আৰু এইফালে ফাইনেল লুক আপোনালোকক দেখাই দিছোঁ এবাৰ। চাওকচোন কিমান মৰম লাগিছে তাই, সঁচাকৈ কৃষ্ণ নিচিনাই লাগিছে। ওপৰৰ পৰা তললৈ বৰ মৰম লাগিছে দেখিবলৈ। কাৰ্টুনবিলাকত দিয়ে যে কৃষ্ণ, সৰু কৃষ্ণ, তেনেকুৱাই ছেইম টু ছেইম লাগিছে দেখিবলৈ। আৰু মেকআপ কৰাগৰাকীও ভালকৈ কৰিছে, সেইবাবেহে ধুনীয়া লাগিছে আৰু দেখিবলৈ। তাই বাৰু তাৰিফ কৰিবই লাগিব, ধুনীয়া মেকআপ কৰিছে যিহেতুকে। তাৰপিছত এয়া সকলোবোৰ যোৱাৰ পিছত আমি ওলালোঁ। ওলাই মেলি অলপ ফটো ভিডিঅ' দুটামান কৰি ল'লোঁ। তাৰপাছত আকৌ নিবলৈ আহিব আমাক মহাৰ লগতে যাম। আৰু দিনৰ দিনটো ৰ'দ দিছে আৰু গধূলি সময়ত এতিয়া দেখিছেনে যোৱাৰ সময়ত বৰষুণ দিছে। আৰু অৱশ্যে এনেকৈ কিনকিনীয়া বৰষুণ দি থাকিলে ক'তো যাবলৈ মনে নাযায়, কাপোৰ চাপোৰবোৰ তিতি যায়, মেখেলা চেখেলাবোৰ তলটো তিতি যায়, ভাল নালাগে এনেকৈ ওলাই গৈ ক'ৰবাত যাবলৈ মানে। তাৰপাছত এইফালে এতিয়া আহি পালোহি নাট্য মন্দিৰ। মহাই গাড়ীখন পাৰ্ক কৰি লৈছে। তাৰপিছত এইফালে আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। নাটখন এতিয়ালৈকে হোৱা নাই, প্ৰথমতে গীত নাচ এইবিলাক হৈ আছে আৰু তাৰপাছতে নাটখন হ'ব। বৰষুণ দিছে যদিও গুপগুপীয়া গৰম এটা আছে, হ'লেও বাৰু ভিতৰত AC আছে, বহি ভালেই লাগিব। এতিয়া প্ৰথমে গানৰ প্ৰগ্ৰেম চলি আছে, তাৰপাছত নাটখন হ'ব। তেন্তে আপোনালোকে চাই থাকক আৰু শেষলৈকে। এতিয়া আমি মেকআপ ৰুমলৈ আহিলোঁ। অলপ দেৰি পাছত নাটকখন ষ্টাৰ্ট হ'ব যে, সেয়েহে অলপ মেকআপটো চাই দিবলৈ আহিলোঁ। এয়া